কোনটো অ' দেখাই দিব এতিয়া মানে মোক কোনটো লাগিব তোমাক কোনটো এইটো লাগিব অঁ এইটো ল'ম দেই এইটো ল'ম দেই এইটো অঁ বিলখন লোৱা এইখিনি আমি এতিয়া বজাৰ কৰি আহিলোঁ এইখন বিলখন লম্বা হৈ আছে চাই লোৱা তো গাইজ কালি আহি ঘৰ পাই গ'লোহি ৰাতি হ'ল ৰাতি হৈ গ'ল 10টামান বাজি গ'ল ঘৰ পাওঁতে তাৰপাছত ৰাতিটো গৈ আছে কটাই মেলি আৰু এতিয়া আহি আছোঁ বজাৰৰ ফালে শ্বপিং কৰিম বুলি তো সৰু ছোৱালীজনী কিবা কিবি অলপ বস্তু ল'বলগীয়া আছিলে তো এতিয়া যাম আমি নগাঁও তো হাই হেল্ল' ৱেলকাম গাইজ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ তো গাইজ ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে লাইক কৰিবলৈতো ক'বই নালাগে কৰি দিব আৰু এফালে আমাৰ ফেমিলি দেখা পাইছে সকলো আহিছে ছোৱালীজনীক লৈ আহিছোঁ মানুহজনীক লৈ আহিছোঁ গতিকে সকলো আহিছোঁ আজি শ্বপিং কৰিবলৈ তো ভিডিঅ'টো চাই থাকক আহক বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া ফাইনেলি আহি পাইছোঁহি নগাঁও মানে নগাঁও টাউন সোমাও অৱস্থা তো এতিয়া আমি বিশাল মাৰ্কেট গৈ আছোঁ গতিকে তাতে শ্বপিং কৰিম গোটেইখিনি আপোনালোকক দেখাম আজি কি লওঁ কাপোৰ ল'বা কিফালে চোৱা কাপোৰ ল'বানে কোনযোৰ কিযোৰ এই ল'বা কাপোৰ কোনযোৰ ল'বা কোনযোৰ কাপোৰ ল'বা কোনযোৰ দেখাই দিয়া কোনযোৰ হাতে দেখাই দিয়া কোনযোৰ কাপোৰ ইফালে ইয়া ইফালে চোৱা এইযোৰ ল'বা কোনযোৰ ল'বা এইযোৰ এইযোৰ লাগিব ল'ৰাজন ছাতি দিছে ছাতি দিছা মাইনাক ছাতিটো দিছে যোৱা এই ভাইটিটো ছাতি দিছে দাদাটো নোলোৱা দাদাটো ছাতি দিছে ছাতি তলত উঠা দুইটা বাহ এইযোৰ সিযোৰ হাত সৰু হ'ব চুটি হ'ব হাতটো ক'ত ল'বা ইয়াত যদি চব সৰুৱে হয় তো গাইজ এতিয়া মানে আমি কাপোৰ বিচাৰি আছোঁ কাপোৰ পোৱা নাই একচুৱেলি তাইৰ কাৰণে তাই অলপ হেৰিটো কি কয় এইবিলাক কাপোৰ চাইজবিলাক মিলা নাই মানে কোনোবাটো ডাঙৰ কোনোবাটো সৰু ইয়াত দেখিছে মাকেও বিচাৰি আছে ময়ো বিচাৰি আছোঁ তো এতিয়া বৰ্তমান বিশালত মাক লৈ যায় এই কাপোৰ চাওঁ কাপোৰ কোনযোৰ লাগিব তোমাক কোনযোৰ দেখাই দিয়া হিয়া কোনযোৰ লাগিব কোনটো এইটো লাগে তোমাক এইটো লাগে দিম দেই এইটো লাগে বোলে উলিয়াচোন এইযোৰ এইটো কি কালাৰ এইটো হ'ব নেকি তাইলৈ চোৱাচোন হ'ব হৈছে ন শুনিবা এইটো আচ্ছা তুমি কাপোৰ ল'বলৈ যোৱা কাপোৰ ল'ব যোৱা নে এইফালে চোৱা চেণ্ডেল খুলি গ'ল পিন্ধি লোৱা চেণ্ডেল নিপিন্ধা এই মাৰিব দেই তোমাক মাৰিব সেইটো লাগিব সেইটো ৰেডি নে কোনফালে আছেও লুকা ভাকু খেলিছে মানে ক'ত এইফালে এফালে কোনফালে ক'তা এয়া মানে লুকা ভাকু খেলি আছা ন ইয়াত তাই কাপোৰ বিচাৰিব লাগে লুকা ভাকু খেলি আছে খাই দিব এতিয়া মানে মোক কোনটো লাগিব তোমাক কোনটো এইটো লাগিব এইটো ল'ম দেই এইটো ল'ম দেই এইটো হ'ব দিয়া সেইটো ল'ম দেই হ'ব সেইটো ল'ম আহা গুচি আহা হ'ব গুচি আহা হৈ যাব
তো ফাইনেলি এতিয়া শ্বপিং হৈ আছে সৰুদেহাৰ কাৰণে। এতিয়া তাই এয়া লুকা ভাবি খেলি আছে। এইখিনি কাপোৰ লৈ লোৱা হৈছে সেয়া, আৰু জেকেট বিচাৰি আছোঁ মানে। অঁ তোমাৰ দে ৰেহা এয়া লোৱা। কিমান বিল হ'ল? বহি আছা? কিমান বিল হ'ল? এইখন বিলখন লোৱা। এইখিনি আমি এতিয়া বজাৰ কৰি আহিলোঁ। এইখন বিলখন লম্বা হৈ আছে, চাই লোৱা। ডিছকাউণ্ট দি আছে আজি, কি কয় ডিছকাউণ্ট দিছে 500 টকা। এতিয়া 3000 টকা বজাৰ কৰাৰ কাৰণে 3000 টকা হ'ল। 3000 টকা হৈছে। হোটেল পাই গ'লোঁ, সৌক ভাত খুৱাই আছে, দেখিছে নাই কেনেকৈ মাকে। মাম খাইছা? কি বস্তু? বেঙেনা নেকি? খাব পাৰিব দেই, বেঙেনা নেকি? হ'বও পাৰে। মাম খাইছা? তো সেয়া এতিয়া ভাত খাবলৈ লৈছোঁ হোটেলত। তো হোটেল পালোহি, পাই পেলাই এতিয়া বহি গোটেই ফেমিলি সমানে বহি পেলাই শ্বপিং টপিং হৈ গ'ল। তো এতিয়া আমি বহি লৈ ভাতটো গ্ৰহণ কৰোঁ আৰু দেই। খাই মেলি খোৱা হৈ গ'ল, এতিয়া সবে খালে আজৰি। মাকে মুচি আছে। তো আমি এতিয়া যাম বজাৰ কৰিবলৈ ন। বজাৰ কৰিব যাবা? আইতাৰ কাৰণে কাপোৰ ল'ব লাগিব ন, বজাৰ যাম। হৈ গ'ল। এতিয়া আহি গাড়ীৰ ওচৰ পালোহি, আৰু এয়া গাড়ীত আমাৰ বহি আছে এয়া টিকলি, টিকলি আৰু এয়া মাক। তো খানাটো খাই কেনেকুৱা লাগিলে মাইনা? ভাল লাগিলে? দে হাপিনে চোৱা খানাটো খাই। তো গাইছ মানে আমি আহাৰ হোটেলত ভাত খাই উঠি আহিলোঁ। তো এতিয়া বৰ্তমান আমি আহি আছোঁ নেহেৰুবালি ফিল্ডৰ কাষেৰে ৰাস্তাটোদি আমি আহি আছোঁ। এতিয়া বৰবজাৰ যাম। তো বৰবজাৰত কেইটামান সৰু সুৰা বজাৰ কৰিবলৈ আছে ঘৰৰ মানুহ মাহঁতৰ কাৰণে। তো সৰুদেহাৰ কাৰণে হৈ গ'ল, মাকে লৈ ল'লে কিবা কিবি। তো ময়ো লৈ ল'লোঁ, আমাৰ হৈ গ'ল। বাকী আৰু মাৰ কাৰণে কিবা কিবি এটা ল'ম। তো গৈ থাকিম। এতিয়া ভিডিঅ'টো চাই থাকক, আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তো বন্ধুসকল আৰু অলপমান আছে, চাই থাকক। ফাইনেলি গাইজ এতিয়া আহি কামপুৰ পালোহি, দেখিছে না ৰেল গেটত ৰৈ আছোঁ। আৰু মানে বৰবজাৰত বজাৰ কৰিব নোৱাৰিলোঁ, বন্ধ আছিলে আজি মলটো। তো গাইজ সেই গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। তো ভিডিঅ'টো আজি কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, আৰু ভাল লাগিলে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ'ত আহি থাকিব মোৰ চেনেলত। তো গতিকে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব যদি কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।